Hello and welcome to the another video of Literate Club. I am B Talukdar presenting this video from Assam. বন্ধুসকল আপোনালোকে নিশ্চয় শুনিছে যে আগন্তুক অক্টোবৰ মাহত অসমত পুনৰাই টেট পাতিবলৈ ওলাইছে অসম চৰকাৰে 1 লাখ চাকৰিৰ কথা ক'লে 1 লাখ নিযুক্তি দিব সো অসমত মানে আগন্তুক সময়ত বহুতখিনি এটা চাকৰিৰ অপৰচুনিটি আহি আছে সো আমি লিটাৰেট ক্লাবে এটা ইনিচিয়েটিভ লৈছো যে যিমানবোৰ চাকৰি আহিব তাৰ কাৰণে ম্যাথছ হওক বা যিকোনো জিকে সেকশন হওক কমপ্লিটলি আপোনালোকক ফ্ৰী অফ কষ্টত আমি চেষ্টা কৰিম প্ৰভাইড কৰি যাব আৰু নট অনলি চেষ্টা যিখিনি আমি প্ৰভাইড কৰিম এইখিনি আপোনাক ফ্ৰী অফ কষ্টে হ'ব অনলি চেনেলটোৰ লগত লাগি থাকিব লাগিব আপোনাক চেনেলটোক সাপোৰ্ট কৰিব লাগিব ইট ইজ এ নিউ ফ্যামিলি আপোনালোকে সাপোৰ্ট কৰক সাবস্ক্ৰাইব কৰক অসমৰ পৰা এটা ইনিচিয়েটিভ লোৱা হ'ল অসমৰ যিসকল ল'ৰা ছোৱালী আছে অসমৰ যিসকল মানুহ আছে এক্সপেৰিয়েন্স আছে চেষ্টা কৰে তেওঁলোকক এটা প্ল্যাটফৰ্ম প্ৰভাইড কৰিবলৈ চেষ্টা কৰি যোৱা হৈ আছে not only for Assam if someone is preparing for central government job also then also it will be benefited মানে যিয়ে নহওক আপুনি যিকোনো চাকৰিৰ কাৰণে প্ৰিপাৰেচন নকৰে কিয় আপোনাৰ কাৰণে এইটো বেনিফিট হ'বই বেনিফিট কৰিবই চেনেলটো সো আজি আমাৰ যেটো টপিক হল এটো আসাম টেটৰ ৰিলেটেড আসাম টেটৰ 2021 আহি আছে অক্টোবৰ মাহত তাৰ কাৰণে ম্যাথছ সায়েন্স আৰু সোশ্যাল ষ্টাডি গোটেইখিনি আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম নট অনলি চেষ্টা আমি কৰিমে আগন্তুক 1 মাহত আমি সিলেবাসটো ফিনিশ কৰিম সো চেনেলটোক সাবস্ক্ৰাইব কৰক লাইক কৰক শেয়াৰ কৰক আৰু আপোনালোকে সাপোৰ্ট কৰক লাগি থাকক আৰু আপোনাৰ যেটো আপোনাৰ ফিডব্যাক হয় এটো আপুনি কমেন্ট সেকশনত নিশ্চয়কৈ জনাব So let's start our topic. See, আপোনালোকে যে সিলেবাসটো অলপ মন কৰে এটো মই ইউপি সিলেবাস লিখিছো কিন্তু আপোনালোকে এলপি সিলেবাসটো লৈ যদি মন কৰে নাম্বার সিস্টেম টপিকটো আপোনালোকে নিশ্চয়কৈ পাব তাত ন্যাচারাল নাম্বার টেস্ট অফ নাও ডিভিজিবিলিটি হোল নাম্বার ইন্টিজার এলসিএম এসসিএম রেশনাল ইরেশনাল এক্সপোনেন্ট লজ অফ এক্সপোনেন্ট গোটেইখিনি আপোনাৰ আছে আপোনাৰ এলপি তো আছে ইউপি টো আছে তাৰমানে আপোনালোকে যদি এলপি বা ইউপি যিকোনো কাৰণে প্ৰিপাৰেচন কৰি আছে this is very important so our topic to ki asil so this is the first section of your mathematics syllabus so natural number ase test of divisibility ase whole number ase negative positive number integers rational irrational apona fraction hobo lcm hcm hobo irrational aporu comparison of rational numbers exponent power cube square root cube root laws of exponent গোটেইখিনি আপোনাৰ বহুত ইম্পৰ্টেন্ট আমি তিনিটা ভিডিও আনিম তিনিটাৰ ভিতৰত আমি কমপ্লিট নাম্বার সিস্টেমটো ডিসকাশন কৰিম আপোনালোকে ইউপি হোক এলপি হোক গোটেইখিনি কাৰণে এটো ইম্পৰ্টেন্ট হ'ব সো আজি আমাৰ প্ৰথমখন ভিডিও সো আজি যেটো আমাৰ প্ৰথম টপিক হল আমি নাম্বার সিস্টেমৰ অলপ বেসিক কনসেপ্ট লম সো হোৱাট ইজ দা বেসিক কনসেপ্ট আমি এটা নাম্বার লিখিছো So, number কেনেকৈ লেখে আৰু নাম্বাৰটো কেনেকৈ প্ৰনাউন্স কৰে আপোনালোকে গোটেইখিনি জানে তথাপিও মই একবাৰ দেখাই দিম নাম্বাৰটো অলৱেজ ৰাইট সাইডৰ পৰা স্টাৰ্ট হৈ যাব একদম সাইডত যেটো হ'ব এটো কম আমি ইউনিট প্লেস ইয়াৰ পিছত কম আমি টেন্স প্লেস ইয়াৰ পিছত কম 100 প্লেস ইয়াৰ পিছত কম আমি 1000 প্লেস ইয়াৰ পিছত কম 10000 ইয়াৰ পিছত কম আমি লাখ ইয়াৰ পিছত কম আমি 10 লাখ ইয়াৰ পিছত আহিব আমাৰ crore ইয়াৰ পিছত আহিব আমাৰ 10 crore see ইউনিট প্লেস মানে একেবাৰে ৰাইট সাইডত আপোনাৰ যেটো নাম্বার আছে that is your 6 ইয়াৰ পিছত নাম্বাৰটো আহে 10th place that means 3 will be in 10th place then this 4 1 6 7 this 8 0 and this 3 now so এটা কথা ভাবক 10 crore প্লেসত স্টার্ট হৈছে crore আৰু 10 crore গোটেইখিনি আছে দুয়োটাই আছে সো আমি ইখিনি এটা পেয়াৰ বনালো সো 10 লাখ আৰু লাখ দুটাই আছে তো আমি ইখিনি এটা পেয়াৰ কৰিলো 10000 আৰু 1000 ইখিনি আছে গোটেইখিনি এটা পেয়াৰ বনালো আৰু বাকি যিখিনি নাম্বার আছে ইয়াক আমি এনে ৰাখিলো কাৰণ 100s ৰ লগত 10 কেতিয়াও পেয়াৰ নহয় মানে নাথাকে 10 100 মানে 1000 হৈ যায় আপোনালোকে এতিয়া চাওক
আমি নাম্বাৰটো প্ৰনাউন্স কেনেকৈ কৰিম বহুত ইজি হয় 10 crore আৰু crore গোটেইখিনি দুইজনক একেলগত লৈছো মানে ইয়াক কম আমি 30 crore এইখিনি লাখত আছে 10 লাখ আৰু লাখ ইয়াক কম 87 লাখ 1000 আৰু 10000 আছে মানে ইয়াক কম আমি 61000 দেন ইয়ৰ 436 তাৰ মানে আমাৰ নাম্বাৰটো হৈ আছে 30 crore 87 লাখ 61436 এতিয়া আপোনালোকে কোৱেশ্চন কৰিব পাৰে why I am teaching this one ইয়াত তলত আপোনাৰ কনসেপ্টটো চাব প্লেস ভ্যালু এন্ড ফেজ ভ্যালু বহুত ইম্পৰ্টেন্ট হয় এক্সাম ৰিলেটেড হয় এক্সাম ওৰিয়েন্টেড কনসেপ্ট হয় আপোনাক যদি কেতিয়াবা খুদি দিয়ে what is the phase value of this 4 your answer should be simply 4 মনত ৰাখিব ফেজ ভ্যালু জিটো নাম্বাৰত খুদিব আপোনাৰ এটা নাম্বাৰ দিয়া থাকিব এনেকৈ গিভেন নাম্বাৰ দিয়াৰ এটা নাম্বাৰ থাকিব যিকোনো নাম্বাৰ দিয়া থাকিব পাৰে তারপর আপনারা খুদিব পারো what is the phase value of 4 what is the phase value of 7 anything so what is the phase value of 4 it is 4 if it is asked what is the phase value of 7 your answer will be 7 what is the phase value of this 6 your answer will be 6 কিন্তু আপোনালোকে যেতিয়াই প্লেস ভ্যালু লিখিব যাব সাপোজ মই যদি 4 এর প্লেস ভ্যালু লিখো সব 4 টু কত আছে ইয়াতে আছে যেতিয়াই আমি প্লেস ভ্যালু লিখিব খুজিম ইয়াৰ রাইট সাইডত কেইটা ডিজিট আছে এটো আমাৰ বহুত ইম্পৰ্টেন্ট হয় 4 এর রাইট সাইডে সব একটা দুটা ডিজিট আছে সো 4 এর মোর প্লেস ভ্যালু হবো this 400 আপনারা যদি কয় what is the place value of this 1 so 1 টু আমি লিখিম আৰু ইয়াৰ রাইট সাইডে কেইটা ডিজিট 1 2 3 so তিনিটা 0 দিব লাগিব so this should be the place value of this 1 what is the place value of 7 you write this 7 আৰু 7 এর হফালে কিমান কেটা নাম্বার আছে সক 1 2 3 4 5 so আপনার 5টা 0 আহিব so this should be the place value of this number so আশা রাখিছো place value আৰু phase value concept to clear হল next topic ত যাম আমি আমাৰ যেটো next topic হ'ব types of number what are the different types of number system যদি শিকিব লগিয়া হয় আপোনালোকৰ different types of number to শিকিব লাগিব so different types of number ভিতৰত আমাৰ প্ৰথম কোন আহে natural number মনত ৰাখিব natural number set n এৰে ডিনোট কৰে আৰু 1 ৰ পৰা আৰম্ভ কৰি infinite যিমান বৰ পজিটিভ নাম্বাৰ হ'ব 1 ৰ পৰা আৰম্ভ কৰি infinite গোটেইখিনি আমি ন্যাচারাল নাম্বাৰ বুলি কম হোল নাম্বাৰ হোৱাট ইজ your হোল নাম্বাৰ সেটটো যদি চাই ন্যাচারাল নাম্বাৰ সেটটোৰ লগত 1 ৰ পৰা আৰম্ভ কৰি infinite যদি আমি 0 টুকো লগ লগাই দিও তেনেহলে এটো হোল নাম্বাৰ সেটত পৰিণত হৈ যায় that means all the positive numbers including 0 it will be your whole number ইয়াৰ পিছত আহক ইন্টিজার্স যদি আপোনাৰ মনত ৰাখিবলগীয়া হয় আপুনি এই নাম্বাৰ লাইনটো মন কৰিব ইয়াৰ সফালে যিমান নাম্বাৰ লিখিম গোটেইখিনি হ'ব পজিটিভ নাম্বাৰ +1 +2 +3 and so on আৰু বাওফালে আমি যিমান নাম্বাৰ লিখিম গোটেইখিনি হ'ব নেগেটিভ নাম্বাৰ and so on so number integers means a গোটেইখিনি নাম্বাৰ লাইন that means 0 together with positive number and negative number we will consider this one as integers our set of integer is denoted by your I that means 0 ahibo plus minus 1 ahibo plus minus 2 ahibo dot 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 similarly even number আপোনালোকে জানে জীবন নম্বৰক আমি 2 ৰে ডিভাইড কৰিব পাৰো গোটেইখিনি ইভেন that means unit place যদি 2 4 6 8 এইবোৰ থাকে গোটেইখিনি আপোনাৰ ইভেন নাম্বাৰ হ'ব ইয়াৰ পিছলৈ মন কৰক আমাৰ নেক্সট টপিকটো হল অড নাম্বাৰ what is odd number যিবোৰ ইভেন নহয় হেবৰে অড ইউনিট প্লেস যদি 1 3 5 7 আৰু 9 ইয়াৰে হেক হয় ইউনিট প্লেস টু then it will be your odd numbers আৰু odd number বোৰ 2 ৰে কেতিয়াও ডিভিজিবল নহয় এটো বহুত বেসিক এটা কনসেপ্ট হয় prime number means what see very important এনেকুৱা নাম্বাৰ যাক অকল 1 বা সেই নাম্বাৰটো নিজে ডিভিজিবল হয় বাকি কোনো নাম্বারে ডিভাইড কৰিব নোৱাৰে সেইবোৰক আমি প্ৰাইম নাম্বাৰ কৰিম সাপোজ মই যদি 3 এক্সাম্পল লো 3 টু মন কৰিব বেলেগ এনেকুৱা কোনো নাম্বাৰ নাই এক্সেপ্ট 1 ৰে আমি এক ডিভাইড কৰিব পাৰো বা 3 নিজে 3 1 যা 3 ইয়াৰ বাহিৰে বেলেগ কোনো নাম্বাৰ নাপায় যি এই 3 ডিভাইড কৰিব পাৰে সো দিস 3 will be my prime number এনেকুৱা যদি আৰু নাম্বাৰ লো 2 কলো কনসিডাৰ কৰিব 2 3
5 7 11 13 গোটেইখিনিলে আপুনি মন কৰক এনেকুৱা আপুনি এটাও নাম্বাৰ ক'ব নোৱাৰিব other than 1 or this number itself যিয়ে ইয়াক ডিভাইড কৰিব পাৰে so these numbers will be called as prime number আৰু prime number কিছুমান স্পেশাল ফিচাৰ্স আছে যেটো very important exam perspective see 2 is the only even prime number আপোনালোকে মনত ৰাখিব কেতিয়াবা ডাইৰেক্টলি কোৱেশ্চন সুধিব পাৰে whether 2 is a prime number or not so আপোনালোকে ক'ব লাগিব হয় আৰু এটো অকল ইভেন মানে এটাই ইভেন প্রাইম নাম্বার আছে আপোনাৰ গোটেইখিনি প্রাইম নাম্বার সেটত ইট ইজ your 2 আৰু প্রাইম নাম্বার ইজ অলওয়েজ গ্রেটার দেন 1 1 ক আমি প্রাইম নাম্বার বুলি ক'ব নোৱাৰি 1 অৰ ঊৰ্ধ্বত হয় প্রাইম নাম্বার অলওয়েজ সো 1 is prime number is always greater than 1 আৰু এইটো কনসেপ্টৰ পৰা আমি আৰু এটা কথা ক'ব পাৰো যেহেতু 1 prime number নহয় so lowest odd prime number যদি খুদে then your answer would be 3 আৰু যদি হতে what is the lowest prime number means your 2 only even prime number then also your answer will be 2 আৰু odd prime number যদি হতে then also আপোনাৰ answer to আহিব 3 so next topic le gusi jao composite number jibo prime নহয় গোটেইখিনি composite মানে চাওক আমি 4 ক prime number ক'ব নোৱাৰি কাৰণ 4 ক আমি 2 ৰে ডিভাইড কৰিব পাৰি বা এই 4 itself 1 এৰো যায় ইয়াৰ বাই 1 আৰু this number itself ইয়াক এৰি আমি 2 ৰে ইয়াক ডিভাইড কৰিব পাৰি সো আমি 4 ক prime number বুলি ক'ব নোৱাৰি সো জীবন নাম্বার প্রাইম নহয় গোটেইখিনি কম্পোজিট নাম্বার মানে 4 লক আপুনি 6 লক 8 লক 10 লক 9 লক 12 লক 15 লক এই গোটেইখিনি আপোনাৰ প্রাইম নাম্বার হ'ব এই কম্পোজিট নাম্বার হ'ব জীবো প্রাইম নাম্বার নহয় গোটেইখিনি আপোনাৰ কম্পোজিট নাম্বার ইয়াৰ পিছত আহক কো প্রাইম নাম্বার what is co prime consecutive numbers are co prime মানে দুটা নাম্বার সাপোজ মই এটা এক্সাম্পল ললো 2 আৰু 3 আপোনালোকে এই দুটা নাম্বাৰৰ ভিতৰত চাওক কোনো নাম্বার এনেকুৱা নহয় মানে কমন ডিভিজন নাই দুইজনৰ মাজত মানে কমন ডিভিজন মানে এনেকুৱা নাম্বার যি 2 কো ডিভাইড কৰি আছে 3 কো ডিভাইড কৰি আছে আপোনালোকে যদি মন কৰে এনেকুৱা কোনো নাম্বার নাই যি এই দুটা নাম্বাৰকে ডিভাইড কৰে আদার দেন your 1 so number which if the common divisor is 1 মানে দুইজনৰ মাজত common divisor to only 1 ইয়াৰ বাহিৰে বেলেগ কোনো নাম্বাৰে ডিভাইড কৰিব নোৱাৰে so it will be your co-prime number I can consider this pair of 2 and 3 they are co-prime to each other আৰু এটা কথা মনত ৰাখিব consecutive numbers are always co-prime consecutive number মানে আপোনালোকে গম পায় 1 ৰ পিছত 2 আহে 2 ৰ পিছত 3 আহে এইবোৰ হল consecutive number so মই যদি 1 আৰু 2 ৰ pair to consider কৰো then they will be co-prime 3 or 4 pair to consider karo they will be co-prime similarly moi 2 or 3 pair to consider karo 2 or 3 o consecutive hoy then they will be co-prime so consecutive numbers are always co-prime numbers so amar your next topic jitu ase this is your rational number topic rational number topic mane জীবন number kan p by q format eta example lo suppose 1 by 2 1 is your numerator and 2 is your denominator এনেকুৱা ফরম্যাট ইয়াক আমি p বুলি কম তলৰটোক আমি q বুলি মাতিম এনেকুৱা ফরম্যাটে যদি থাকে দেন আই উইল কনসিডার দিস ওয়ান এজ এ ৰেশনাল নাম্বার কিন্তু ইয়াৰ মাজতো কিছুমান ৰেষ্ট্ৰিকশন আছে মই এটা নাম্বার লৈ আছো 22/7 so this is also in the form of p by q ইয়াক আমি p বুলি ক'ব পাৰি আৰু ইয়াক আমি q বুলি ক'ব পাৰি কিন্তু চাওক আপোনালোকে যদি 22/7 ক ডিভাইড কৰে কিমান পাবো ইয়াৰ কোনো পার্টিকুলার এন্ড না পাবো কিন্তু 3 এ ডিভাইড কৰক 21 আহিব 1 আহিব ডেসিমেলৰ কাৰণে এটা 0 বহিব 1 আহিব 7 3 আহিব আকৌ ডেসিমেলৰ কাৰণে 0 আহিব 4 আহিব 28 ইয়াৰ কোনো হেক নাই এটো চলিয়ে থাকে ইয়াৰ কোনো টার্মিনেটিং পয়েন্ট আপোনালোকে নোৱাৰে কিন্তু এই 1/2 ৰ যেটো एग्जांपल লৈছিলো ইয়াকে যদি চাই সাপোজ মই 1 ক যদি 2 ৰে ডিভাইড কৰি দিও 0.05 after decimal মই এটা টার্মিনেটিং পয়েন্ট যত ম্যাথটো টার্মিনেট হৈ আছে মানে টার্মিনেটিং পয়েন্ট পাই হৈছো টার্মিনেটিং পয়েন্ট পাই আছো তেনা হলে ইয়াক আমি ক'ব পাৰি এটা ৰেশনাল নাম্বার দ্যাট মিন্স যদি p by q ফরম্যাটত থকা হত্তেও যদি ইয়াৰ আমি কোনো টার্মিনেটিং পয়েন্ট না পাও ডিভিশন যাইয়ে থাকে তেনা হলে
cannot consider that number as a rational number. And what is irrational number? Number which is not rational, that means which cannot be expressed in the form of p by q. মনত ৰাখিব মই যি ভ্যালুটো লিখিছিল অলপ আগতে 22/7 এইটো হল ভ্যালু অফ পাই, and pi is an irrational number. কেতিয়াবা এটা ডাইরেক্ট কোশ্চেন আপোনাক সুধিব পাৰে whether pi is a rational number, irrational number, prime number or anything else. So আপোনাৰ আনসারটো হ'ব simply pi is an irrational number. আৰু লগতে এটা কথা মনত ৰাখিব, আমি অলপ আগতে প্ৰাইম নাম্বাৰ ডিসকাশন কৰিছিলো। যিকোনো প্ৰাইম নাম্বাৰ যদি ৰুট ওভাৰৰ ভিতৰত থাকে তেনেহলে সেই নাম্বাৰবোৰ অলৱেজ ইৰেশনাল। যিকোনো প্ৰাইম নাম্বাৰ যদি ৰুট ওভাৰৰ ভিতৰত থাকে সেই নাম্বাৰবোৰ অলৱেজ ইৰেশনাল। সো আশা ৰাখিছো আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ল। নেক্সট ভিডিঅ'ত আমি ডিভিজিবিলিটি আনিম, হাউ ইউ কেন চেক দ্য ডিভিজিবিলিটি, আৰু ইয়াৰ লগতে আমি প্ৰবলেম সলভিং আনিম। গোটেই মেথছৰ যিমানখিনি আছে গোটেইখিনি আমি কৰাই দিম, আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ ক্ৰেক কৰি আহিব পাৰিব। সো উইথ কনসেপ্ট এণ্ড ট্ৰিক। সো চেনেলটোৰ লগত জড়িত হৈ থাকক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু ছাপোৰ্ট কৰক আমাক। থেংক ইউ।